মটক জনগোষ্ঠীক জনজাতিকৰণকে ধৰি মটক জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান, বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান, কৃষক নেতা অখিল গগৈ মুক্তি আৰু নতুনকৈ প্ৰৱৰ্তন কৰা যি ভূমি নীতি, এই আটাইকেইটা দাবীত আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে কেন্দ্ৰীয়ভাৱে কৰা এই কাৰ্যসূচীত ঘোষণা কৰা কাৰ্যসূচীত আমি শিৱসাগৰ জিলা মটক যুৱ ছাত্ৰ সন্মিলনে আজি আমি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থাকি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ইয়াৰ পৰাই আমি দাবী জনাইছোঁ যে যি আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ জন্মলগ্নৰ দাবী, মটক জনগোষ্ঠীক যাতে অতি শীঘ্ৰে জনজাতিকৰণ কৰে, মটক জনগোষ্ঠী প্ৰাপ্য যি দাবী স্বায়ত্তশাসন প্ৰদান, এই সকলোখিনি দাবীক সামৰি আমি আজি মানৱ শৃংখল কাৰ্যসূচী কৰিছোঁ। যিহেতু চৰকাৰে যোৱা ডিচেম্বৰ মাহত আমাৰ লগত আলোচনা কৰি আমাক স্বায়ত্তশাসন প্ৰদানৰ কথা কৈছিলে, জনজাতিকৰণৰ প্ৰক্ৰিয়াৰ কথা কৈছিলে, সকলো ধৰণৰ তেখেতলোকৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি আজি তাৰিখত অসাৰ হৈছে। পুনৰবাৰ আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আজি ইয়াৰ পৰা এই শিৱসাগৰৰ পৰা সকীয়াই দিছোঁ, যদিহে অতি সোনকালে মটক জনগোষ্ঠীক জনজাতিকৰণ স্বায়ত্তশাসন প্ৰদান নকৰে আৰু সমান্তৰালভাৱে আমাৰ যিকেইটা দাবী আছে, বান গৰাখহনীয়াৰ স্থায়ী সমাধান, কৃষক নেতা অখিল গগৈ মুক্তি আৰু মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত যদি চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে আমি আজিৰ পৰা ভয়ানকভাৱে আৰু অনাগত দিনত কাৰ্যসূচী হাতত লৈ থৈছোঁ। গতিকে আমি আজি প্ৰথমবাৰৰ বাবে চৰকাৰক, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক শিৱসাগৰৰ পৰা পুনৰ সকিয়নি দিছোঁ। আমাৰ দাবীসমূহৰ প্ৰতি তেখেতলোকে যদি কোনো ধৰণৰ আশ্বস্ত প্ৰদান কৰিব নোৱাৰে বা কোনো ধৰণৰ তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। নতুন ভূমি নীতি প্ৰত্যাহাৰ কৰিব লাগিবই। বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰক। No ST, no rest. No ST, no rest. মটক জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিব লাগিবই। কেন্দ্ৰীয় চৰকাৰ আমাৰ দাবী